So guys, finally ময়ো iPhone লৈ ললো আৰু আপোনালোকে দেখিছে মোৰ iPhone টো এইটো আৰু মই আপোনালোকক আনবক্সিং কৰা ভিডিওটো দেখাই দিছো মই যেহেতু অফলাইনত পাৰচেজ কৰিছো এই মোবাইলটো গতিকে মই দোকানতে আনবক্সিং কৰি দিলো আপোনালোকে দেখিছে সো এতিয়া আপোনালোকে মোক কমেন্ট কৰি জনাওক যে মোবাইলটোৰ কালাৰ আপোনালোকক কেনেকুৱা লাগিছে আৰু আনবক্সিং ভিডিওত আপোনালোকে দেখিছে মোবাইলটোত কি কি পোৱা যায় জাস্ট আপোনালোকে মোবাইলটোৰ বাহিৰে এডাল কেবল পাব যেডাল হৈছে টাইপ সি টু টাইপ সি আৰু আপোনালোকে ইয়াত কিছু ফিচাৰ্স দেখিবলৈ পাব মোবাইলটোৰ ডিজাইন দেখিবলৈ পাব মই সকলোখিনি দেখাম আপোনালোকক গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব অল ওভাৰ আপোনালোকে মোবাইলটো দেখিছে আৰু ইয়াত এডাপ্টাৰ নেপায় হেতু আপোনালোকে নিজে কিনিবলৈ লাগিব আৰু সেই এডাপ্টাৰটো মই এপলৰ অফিচিয়েল ৱেবসাইটৰ পৰা পাৰচেজ কৰি ললো বলক আমি হেতু আনবক্সিং কৰি চাওঁ যে তাত কি কি পোৱা যায় আৰু সেই এডাপ্টাৰটো কেনে ধৰণৰ সো এতিয়া আপোনালোকে দেখিছে যে এনেকুৱা এটা বক্স পেকিং থাকিব যত আপোনালোকে এনেকৈ ৰেপটো খুলি আপোনালোকে কভাৰটো ওপেন কৰিব লাগিব যত আপোনালোকে চাৰ্জাৰডাল পাব আৰু তাত আপোনালোকে দেখিবলৈ পাইছে মই ভিডিওটো বহুত স্পিড কৰি দিছো আৰু লগতে ইয়াত দেখিছে চাৰ্জাৰটো বহুত বুকলেট দিছে যেটো আমাৰ কোনো প্ৰয়োজন নাই আৰু কোনি এবিলাক পঢ়িব ঠিক আছে সো আপোনালোকে দেখিছে ইয়াত টাইপ সি পাবল দেখিবলৈ পাব আপোনালোকে আৰু এইটো হৈছে 20 ওয়াট চাৰ্জাৰ মানে 20 ওয়াটৰ সো আপোনালোকে দেখিবলৈ পাইছে যে ইয়াৰ যেডাল কেবলৰ কোৱালিটি হেতু একদম টপ 1 বুলি ক'ব লাগিব আৰু ইয়াত আপোনালোকে দুইটা সাইডে টাইপ সি দেখিবলৈ পাব ঠিক আছে মই আপোনালোকক দেখাইছো যে কেনেকৈ আপোনালোকে জাস্ট এডাল যিকোনো এটা সাইডে আপোনালোকে চাৰ্জাৰত লগাব আৰু এটা সাইডে আপোনালোকে মোবাইলটো চাৰ্জ কৰিবলৈ পাৰিব এনে ধৰণৰ ঠিক আছে আৰু এতিয়া যদি আমি মোবাইলৰ ডিজাইনটো চাবলৈ যাওঁ তেনেহলে আপোনালোকে দেখিছে যে ডিজাইনটো এটো বহুত ডাঙৰ এটা মোবাইল যত আপোনালোকে এখন হাতে হয়তো কন্ট্ৰোল কৰাত কিছু অসুবিধা পাব পাৰে যেনেকৈ মোৰো অসুবিধা হয় এখন হাতে কন্ট্ৰোল কৰাটো আৰু ইয়াত আপোনালোকে এলুমিনিয়াম ফ্ৰেমৰ সৈতে এই মোবাইলটো পাব আৰু ইয়াৰ যেটো সাইডটো আপোনালোকে অলপ ৰাউন্ড সাইড পাব আৰু ইয়াৰ বিল্ড কোৱালিটিটো বহুত ধুনিয়া হয় আৰু ইয়াৰ ওজন হৈছে 201 গ্ৰাম আৰু আপোনালোকে যেটো ওভাৰঅল লুকটো দেখিছে ব্যাক সাইডে যেটো ব্ল্যাক কালাৰ হেতু কি সাইন কৰি আছে কি ধুনিয়া এটা ফিল দিয়ে হেতু মই সুই চাই বুজি পাম হেতু আপোনালোকে ভিডিওত চাই গম নাপাব আৰু এতিয়া যদি আমি এই মোবাইলটোৰ ডিসপ্লেখন চাবলৈ যাওঁ তেনেহলে আপোনালোকে দেখিবলৈ পাৰিব যে ইয়াত বহুত এখন ডাঙৰ ডিসপ্লে পোৱা যায় যত আপোনালোকে 6.7 ইঞ্চৰ এখন OLED ডিসপ্লে পাব যত আপোনালোকৰ ৰিফ্ৰেছ ৰেট থাকিব আগৰ দৰে 60 হাৰ্টজ আৰু লগত থাকিব পিক ব্ৰাইটনেছ 2000 নিটস যত আপোনালোকে যদি ৰডতো যায় তেনেহলে ৰডৰ পোহৰটো মোৰ এই ইউটিউব ভিডিওটো চাই থাকিবলৈ পাৰিব আৰু লগত সাবস্ক্ৰাইবও কৰি দিবলৈ পাৰিব যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগে সো আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি আমি এতিয়া এই মোবাইলটোৰ প্ৰচেছৰৰ কথা ক'ব যাওঁ তেনেহলে ইয়াত আপোনালোকে দেখিবলৈ পাব A16 বায়োনিক চিপছেট যত আপোনালোকে 60 আৰু লগত থাকিব অপাৰেটিং সিস্টেম iOS 17 যত আপোনালোকে কিছু নতুন ফিচাৰ্স দেখিবলৈ পাব যদি আমি মোবাইলটোৰ পোৰ্টছ এণ্ড বটনৰ কথা ক'ব যাওঁ তেনেহলে আপোনালোকে তলৰ সাইডে পাব টাইপ সি পোৰ্ট যত আপোনালোকে মোবাইলটো চাৰ্জ কৰাৰ লগে লগে আপোনালোকে ডাটা কেবল ভৰাব পাৰিব আৰু লগতে আপোনালোকৰ টাইপ সি হেডফোন থাকিলে সেইডালেও আপোনালোকে ইউজ কৰিবলৈ পাৰিব আৰু যদি ৰাইট সাইডৰ কথা ক'ব যাওঁ তেনেহলে ৰাইট সাইডে আপোনালোকে অনলি এটা ভলিউমৰ পাৱাৰ সুইচ পাব আৰু লগতে যদি আমি লেফট সাইডৰ কথা ক'ব যাওঁ তেনেহলে ভলিউম আপ ডাউনৰ লগতে এটা মিউট সুইচ মানে আপোনালোকে ইয়াৰ মোবাইলৰ যেটো ভাইব্ৰেচন কৰা আৰু নৰমাল কৰা সেই সুইচটো আপোনালোকে দেখিবলৈ পাব আৰু যদি মই ইয়াৰ ওপৰৰ সাইডে কথা চাব যাওঁ তেনেহলে ওপৰৰ সাইডে আপোনালোকে একো দেখিবলৈ নাপায় জাস্ট ফ্ল্যাট দেখিবলৈ পাব আৰু এই মোবাইলটোৰ যদি বেটাৰীৰ কথা ক'ব যাওঁ তেনেহলে এই বেটাৰীটো বহুত পাৱাৰফুল বেটাৰী যত আপোনালোকে 4383 মেগাহাৰ্টছৰ এটা বেটাৰী পাব যত আপোনালোকে বহুত সময়লৈ লং লাষ্টিং ভিডিও আৰু অডিও কোৱালিটি চাবলৈ পাৰিব আৰু এইটো হৈছে বহুত ডাঙৰ প্লাস পইণ্ট এই মোবাইলটোৰ আৰু এই মোবাইলটোৰ সকলোতকৈ ইম্পৰ্টেন্ট পাৰ্টটো হৈছে কেমেৰা যত আপোনালোকে বেক সাইডে 48+12 মেগাপিক্সেলৰ এটা কেমেৰা দুটা কেমেৰা দেখিবলৈ পাব আৰু ফ্ৰন্ট সাইডে আপোনালোকে 12 মেগাপিক্সেলৰ এটা কেমেৰা দেখিবলৈ পাব যত আপোনালোকক মই ভিডিও কৰি দেখাইছো জাস্ট অলপ আপোনালোকে সিম্পলটো চাওক যত মই আপোনালোকক চাৰিওফালে যেটো নজৰিয়া দেখাইছো আৰু লগতে মই ইয়াৰ জুম কোৱালিটিটো দেখাইছো যত দেখিছে আপোনালোকে জুম কৰি চালেও কিমান এটা সুন্দৰ মানে কোৱালিটি প্ৰভাইড কৰে আৰু যেটো মই আল্ট্ৰা ওয়াইড বৰ্তমান দেখিছে এটো হৈছে আল্ট্ৰা ওয়াইডত মই শুট কৰি আছো ভিডিওটো আৰু আপোনালোকে ইয়াৰ কোৱালিটিটো দেখিবলৈ পাইছে একদম টপ 1 বুলি ক'ব লাগিব সো আজিৰ ভিডিওটোত ইমানখিনিয়ে যদি আপোনালোকে ভিডিওটো ভাল পালে তেনেহলে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিয়ক